হাই ফ্ৰেণ্ড, কি খবৰ? আশা ৰাখিছোঁ সকলো ভালেই। আজি ঘৰত শ্ৰাদ্ধ আছে, সকাম, তাকে ওলালোঁ আৰু। বতৰটো ডাৱৰীয়া, মানে ৰাতি খুব বৰষুণ দিলে, এতিয়া আধা অকণমান ৰ'দ দিছে, গুপগুপনি গৰম এটা আছে। ল'ৰায়ো ভিতৰত থাকিবলৈ আমনি কৰি আছে, ভাগৰো লাগিছে, এই জঁপিয়াই আছে। তাকে বোলো কেনেকুৱা কি অকণমান নিয়ম নীতি, তাকে আপোনালোকক দেখাম বুলি ভাবিছোঁ আৰু চাই থাকিব ভিডিঅ'টো শেষলৈকে। ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। সেয়া এইজনী কুকুৰা কেতিয়াবা খাব লাগিব, সেইখিনি খালে আপোনালোকক জনাম বাৰু দেই, সেইটো খাইছোঁ বুলি। তো সেয়াই আৰু ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ, আপোনালোকে চাই থাকিব, যিমান কণ পাৰোঁ দেখাবলৈ চেষ্টা কৰিম। কাৰেণ্ট নাই, টেংকিত পানী নাই, টেবুল মাৰি মাৰি কাম কৰিছোঁ, ভাগৰ লাগি গৈছেগৈ। এফালে ল'ৰায়ো নুশুইছে, আমনি, ৰাতিও বহুত অশান্তি হ'ল নুশুলে, যিহেতু বিচনী মাৰি আইও মা, বিচনীকেইখন ভাল নাই, অৰ্ডাৰ কৰিছিলোঁ, তাকে বিচনী ঘূৰাই ঘূৰাই ৰাতিটো শুলোঁ আৰু টোপনি ক্ষতি। মোৰ চুলিখিনি ওলাইছে, ইমান অশান্তি লাগিছে নহয়, বেয়া লাগিছে দেখিবলৈ, এনেও বেয়াই দেখচোন, তথাপিও আৰু এটা হাই কৈ দিয়াচোন, আমাৰ ককপলি ঢেৰ আছে, কৈ দিয়া। এইফালে 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 এইবোৰ দেখিছেনে নাই দেখা নাজানো। অকণমান বতৰটো বৰ এটা ঠিক নহয়, যিহেতু মোৰ কেমেৰা কোৱালিটিও ইমান ঠিক নহয়। যাওঁ ভিতৰলৈ এতিয়া। আহিলে ভালে, ল'ৰা শুৱাই আছিলোঁ। কি প্ৰথমে কঁঠাল আছিলে, তাৰপিছত আপোনাৰ দিনখিনি আমি নাপালে আপোনাৰ যিমান দিনটো পালে সেই দিনটো আমাকো নালাগে।
গৰম 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 নানে নাই আমাৰ বৃহস্পতিবাৰ 300 টকা দি বৃহস্পতিবাৰ বজাৰ পৰা দুটা আনি সঁচা খা নাই